মোবাইল খালে আজিকালি ল'ৰা ছোৱালী মোবাইল খালে আজিকালি প্ৰেম মোবাইলত হয় সকলোৱে জানে হোৱাটছআপৰ ডিপিত ৰাখিম মামহন তোমাকে হোৱাটছআপৰ ডিপিত ৰাখিম মামহন তোমাকে উঠা হোৱাটছএপত ৰাখা বাকচত ৰাখা লেপত ৰাখা য'তে ৰাখা ত'তে ৰাখ মাৰে কথা শুনাই কথা শুন নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ পিংকু। ধৰিছে দেই বোলো সেইকাৰণে কওঁ সৰু থাকোঁতে ল'ৰা ছোৱালী ভালকৈ পলিঅ' খুৱাবলৈ, নহ'লে ডাঙৰ হ'লে এনেকুৱা প্ৰডাক্ট সৃষ্টি হ'বগৈ। বোলো চিনটো হ'ব বৰ্ডাৰখনত, ছিগনেল লাগে আকৌ সিহঁতক এয়াৰটেল। তাই মোক দেহা বুলি মাতে, দেহা কলেজত আকৌ দেহাও নহয় দেহা কলেজত। কিন্তু তাই আজি মোক এনেকুৱা কৰিলে, তাই ঘূৰি আহিব লাগে সোনকালে, জিম্পি সোনকালে ঘূৰি আহ, মই তোমাক বিচাৰি আছো। বোলো কলৈ গ'লানো দেহা কলিজাজনী, তোমাক স্বামীয়ে বিচাৰি খাইছে হাবাথুৰি, বেচেৰাটোৱে খাবলৈ নাপায়, ক্ষীণাই গৈছে, শুবলৈ নাপায়, চকু সোমাই গৈছে। অকল সিহে গম পায় তোমাৰ অবিহনে এই ঠাণ্ডাখনত অকলে সি কেনেকে কৰিছে। সোনকালে জিম্পি সোনকালে ঘূৰি আহ, মই তোমাক বিচাৰি আছো। ইয়াৰ তেজিটি দেখি মোৰো ডাং কাটি একজনীলৈ মনত পৰি গ'ল, গম নোপোৱাকে অট'মেটিক মোৰ হেৰি ডাং খাই গ'ল। দাদা কি ডাং খোৱা কথা কৈছা? আয় মোৰ পাপিষ্ট সন্তা ছেক্ৰেটৰী, মই দাখনৰ কথা কৈছো। এজনীক মই ভালেই গম পাওঁ। মনৰ পক্ষীক মই নিদিয়াকে আছিলো কি? ধান বিকি মই তাইক মিনি স্কাৰ্ট গিফ্ট দিছিলো, কণী বিকি আকৌ মই তাইক ৰিচাৰ্জ কৰি দিছিলো। দাদা কুকুৰ পালি পলেছা, মই ঘৰৰ হাঁহৰ কণীৰ কথা কৈছো। অকল মূৰত পাপি ধান্দা বোলৈ ফুৰিছ ন। যোৱাকালি তাইলৈ বেছিকে মনত পৰোঁতে ইম'চনেল চং এটা শুনি তেজেদি ফালুম বুলি ভাবিলো। हमने किया है अपना सारा সদৌ ইয়াৰ দেখোন মোতকৈ তেজেদি, ই চাগে ৰাজহাঁহক কণী বিক্ৰী কৰি ৰিচাৰ্জ কৰি দিছিলে। লাই হালে চালে লফা ডালে ডালে তাৰ মাজত দুডাল খুতৰা শাক, তাতে গৈ মাছ দুটা আৰু ঔটেঙা যোগন হলে খাবা আৰু। এইটো কেলা অকল খোৱা ধান্দা, মই তোক এনেই নকওঁ নহয় ভতুৱা কব বুলি। লাই হালে চালে লফা ডালে ডালে তাৰ মাজত দুডাল খুতৰা শাক, বোলো এনেকুৱাজনী মাইকী পোৱাৰ পিছত বেলেগ লাগিবনে আন কাৰো। দাদা দিচাংখন অলপ বেছিয়ে ডাঙৰ নেকি এই ভাগৰ? যৌৱনতে প্ৰেম হয় সকলোৱে কয়, আজিকালি প্ৰেম অকল যৌৱনতে নহয় বুঢ়া কালতো হয়। এয়া আকৌ আমি কোৱা নাই, এয়া ককা এটাই কৰি দেখাই দিছে। ককায়ো ক'লে জয়াৰ প্ৰেমৰ প্ৰস্তাৱ মই প্ৰত্যাখ্যান কৰিব নোৱাৰিলো, সেয়েহে মত দিলো বিয়াত বহাৰ। নাতিৰ লগত উমলা বয়সত আইতাই ককাৰ লগত উমলিব বিচাৰিছে, তামোল খুন্দি খোৱা বয়সত আইতাই ককাই আকৌ চুমা চুমি খেলিব বিচাৰিছে। বোলো আমি দুইটা অলপ হেৰি হ'লো হৈ তেতিয়া উৎপল আৰু তৃষ্ণাই আমাক বিয়াখন পাতি দিবলৈ সমৰ্থন হৈছে। চিনাকি কেনেকৈ হ'ল, ক'ত লগ পালে? চিনাকি মানে মই বেলতলাতে আছিলোঁ, মই এমাহৰ পিছত পদ্ম আহিছে, তাৰ পিছৰ পৰা বিহু গান গাই
হিন্দী গান গাই তেনেকৈ হেৰি হ'ল আৰু ঠিকে আছে নাতিনীহঁতক নিচিকুনি গীত শুনোৱা বয়সত আইতাই ককাই ইটোৱে সিটো গান শুনাই প্ৰেমৰ লিলিমাই কৰি ফুৰিছে আৰু কেলা আমি গীতা মালটো খাই লৈ টেটুগুৰিলৈকে বিয়া বোৱাত অ মইনা কলিতা কিয় ইমান তুমি ধুনীয়া সৰুতে কি চাবোন খাইছিলা নেকি বাৰু তোৰ মাইনাই সৰুতে চাবোন খাইছিলে নে বা নাই খোৱা সেইটো নাজানো কিন্তু তই যে সৰুতে বিস্কুটৰ ঠাইত ঢেলা চাবোন খাইছিলি সেইটো আমি দেখা দেখিকে গম পালো মই কিন্তু মদ খাওঁ চিগাৰেট খাওঁ আৰু যিমান বেয়া কাম আছে পৃথিৱীত চব কৰোঁ কিন্তু বিয়া পিছত ৰেডি এইজনে এতিয়ালৈকে বিয়া পতা বয়স হোৱাই নাই দাদাই আপুনি সময় বিয়া পতা হেঁতেন আপোনাৰ নাতিহঁতে এতিয়া প্ৰেমৰ লীলা খেলা খেলি থাকিলেহেঁতেন আপুনি এতিয়া হাতত লাখুটি লৈ ঘূৰি ফুৰা সময়ত ন কইনা হাতত ধৰি ঘূৰি ফুৰা সপোন দেখিছে মৰমতে তেজটো পালে ৰে লিখি যাম কবিতা তোমাৰে বোলো হে প্ৰভু দয়া মই কিনো তোমাৰ লীলা বোলো হে প্ৰভু দয়া মই কিনো তোমাৰ লীলা এইবোৰ চাবৰ বাবে কি আমাক পৃথিৱীলৈ পঠালা মৰমতে তেজটো পালে ৰে লিখি যাম কবিতা তোমাৰে প্ৰভু উঠাই নিয়া আমাক নহয় এই পাপিষ্ট গীতা মই তহঁত দুটাৰ সন্মুখত পোৱা হলে চাই গতি কি কৰিলোহেঁতেন